কি যে কি মেইন পইণ্টত মাৰছি নেকি কোনোবা একচৰ ভাস্কৰ আৰু মই আৰু ই মিলি কিনে গাইছ তাহাঁতৰ ব্যাখ্যান ধুলো বাদ দি তোৰ বিয়া আহিছে কৰা যদি মায়ে বাইপেৰ লগত কৰ এই জখনি মাখৰ লগত কি আছে Welcome back to Indian Cobra. So guys, পুৱা উঠলো উঠি কিনে মুখ চুখ নিধোৱাকে যিহেতু আজি বিশ্বকৰ্মা পূজা পুৰা চাইকেলখন লৈছোঁ আমাৰ ব্ৰহ্মচাৰী পুখুৰীত গেলি আছোঁ গাইছ পয়া ধুম আজি চাইকেল চাক গাইছ মই ঘৰত গাইছ চাইকেলখন ধুলো আমাৰ গাইছ ব্ৰহ্মচাৰীটোত গাইছে এটা ব্ৰহ্মচাৰী পুখুৰী আছে গাইছ যজ্ঞ অমিত কাষত ধুলো আমাৰ দাদাৰ বাইকখনো ধুলো দাদাও আছে দেখোন গাইছ আমাৰ স্কুটিখনো ধুলো কিন্তু এই কুত্তাৰ পিছে গেলি বাইকখন যোৱা নাই কেনো এতিয়া বাজে নো মই চুক কৈছে লাজ নাপা কুত্তা তো গাইছ ধোৱা উঠি পিছত গাইছ লগ পাই আছোঁ অলপ হেল্পত দিওঁ ইয়াকলাই এতিয়া আজি ডেটে বিশ্বকৰ্মা পূজা তোমাক খালিকা হৈ লৈছোঁ আৰু মোৰ কেটিএম খান এতিয়া ধুম এইখন কেটিএম ধুই লওঁ আগে ধুই লৈ পেলাই আপোনালোকক লগ পাই আছোঁ না কি গাইছ এখন ধুই লওঁ ভালকৈ একদম চিকচিকীয়া কৰি ধুই নতুন কৰি পেলাম ধুই মোৰ কেটিএম খান ধুলোঁ তো চাই লওক এখানে হৈছে মোৰ কেটিএম চাই লওক তো এতিয়া শৰ্মাই বোলে ক'ৰবাত যাব শৰ্মাৰ গাড়ীখনো ধুলাক তো শৰ্মাই ধুলাক ধুই পেলাই এতিয়া শৰ্মা বোলে ক'ৰবাত যাব তো ক'ত যায় মই নাজানো তো ময়ো যাব বাৰু ঠিক নাই তো মোৰ এতিয়া গ'লে হেৰি নাই শৰ্মা আহি পেলা আপুনি অলয় নে ধুন মই নাজানো কি মেইন কথা মই হেৰিক যাব লাগিব লাঠি দলামচোন কিয় এই শুনক তো গাইছ আমাৰ শৰ্মাৰো চাইকেল ভাস্কৰ আৰু মই আৰু ই মিলি কিনে গাইছ তাহাঁতৰ ব্যাখ্যান ধুলো সেই পুৱাৰ পৰাই 9:30 পৰা ৰখি তাক আমি এতিয়া বাজে 12:30 কেনে কুত্তা চলি সি মই কি কম আই কি কবি আই তো কোনবা আইছি খেলা বাদ দি তোৰ বিয়া আহিছে না মোর বিয়া 12 তারিখে ধুনীয়া একটু মাওর 1 তারিখে খানা খুৱাবি না ও হ্যাঁ ও কি দি খুৱাবি মাছ মাংস হসি রে মাছ মাংস খুব খুৱাবি ফান্দিবিলাক খোৱা নাই মাছ মাংস খুৱাব কুত্তাই তো গাইছ অস্কৰ আহিছে অলপ ওয়েট কৰো বুই मैं एक साइली बोलना चाहता हूँ हाँ बोलो मरम करा যদি মায়ে বাইপের লগত কর এই জখনি মাখৰ লগত কি আছে বাবা কোনি তোর বাইপেরে দিব মরম করা যদি মায়ে বাইপের লগত করে জখনি মাখৰ লগত কি আছে সেই জখনির মুখখান দেখলিয়ে পায় তোর মুখখান মাই দে নিউলা ও বাবারা আয়া জমছিনা মাই মাত দিম ও তার কি যে কি ক'ব আৰু কি মেইন পইণ্টত মাৰছি নেকি কোনোবা একচৰ নহয় মেইন কথা সৰু চলি এটা তাক মই হেৰি দিছিলোঁ ইমান কত 5 বছৰ হৈছে বাই বদৰ লাঠি মাৰি দিছি লাষ্টত সি কৈছোঁ তোক এটা আপিৰ লগত বিয়া দিম ৰ সিংকাতে সি মোক বাই গুটিটোত আগ ঘুচা মাৰছি মেইন পইণ্টত মাৰছি এই দেখাই কুত্তা আহি কিনে মোৰ চশমাটা ভাঙলাক দেখাক এইটো গাইছে যিবাৰে মোৰ গাইছে এইটো আজিৰ পৰা গাইছে নিউ মডেল কুত্তা আমাৰ শৰ্মাও আহি পাইছে সেইটো তো এতিয়া আমাৰ কাষত এটা মেইন কথা অমিয়াপুৰ চকত এখন ডাঙৰ পূজা হৈছে অৰ্থাৎ বিশ্বকৰ্মা পূজা তো ইথান পূজাখন কৰি আছে ৰাতি গায়ক আছে তো ৰাতি মই নাটখিবও পাৰোঁ
তো গাইছ মই ৰাতি নাথাকিব পাৰোঁ কাৰণ মোৰ অলপ অসুখ হৈ আছে পানী লগা হৈ আছে অলপ তো কমা নাই তো যদি মই নিয়াৰ খাওঁ আৰু বেছি হ'ব পাৰে তো সেই ভয়ত মই নাথাকিব পাৰোঁ থাকিব পাৰোঁ ঠিক নাই তো গাইছ এতিয়া আমি পূজাখন দেখাওঁ বলক না কি তো আমাৰ আছে যি এটা নিউ গুণ্ডা সেইটো চাপ হাইডোছ নহয় গাইছ তো বলক গাইছ আমি যাওঁ গাইজ এখানে আছে বিশ্বকর্মা পূজা চাই লওক ফটো লৈ আছে চাপ তো গাইছ এয়াই ফটো লৈ আছে চাই লওক নহ'লে বিশ্বকৰ্মা পূজা যে আমি গেলোঁ যোৱাৰ পিছত বিশ্বকৰ্মা পূজাখনত লাষ্টত আমাৰ দেৰি হৈ গ'ল শেষ হৈ গ'ল মেইন কথা আমি 3:30 বজাত গৈছোঁ 3:30 বজাত যাওঁতে আমাৰ বিশ্বকৰ্মা পূজা শেষেই হৈছে শেষ হৈ পেলাই এই দুটা এটা ফটা ল'ব ধৰিছে তো আমাৰ শেষ হৈ যোৱাৰ পিছত আমি যাব গৈছি তো উপায় নাই গাইছ আমি লাষ্টত গাই আছোঁ মেইন কথা গাইছ মোৰ পৰীক্ষা 26 তাৰিখৰ পৰাই মই হাই ছেকেণ্ডাৰী পৰীক্ষা নহয় 6 মেলি পৰীক্ষা দিছোঁ 6 মেলি পৰীক্ষা দিম 26 তাৰিখৰ পৰা পৰীক্ষা আমাৰ শৰ্মাৰ 21 তাৰিখৰ পৰা পৰীক্ষা সেইকাৰণে ৰাতি আৰু নেগলোঁ তো এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰোঁ যদি চেনেলটো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট হিন্দি কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া গেলে বাই বাই জয় এখন নেক্সট ভিডিঅ' আহিছে গাইছ বাই বাই